হেল্ল' গাইজ গুড মৰ্ণিং। চ' বহুত দিনৰ মূৰত পুনৰ আকৌ শৰীৰ চৰ্চা কেন্দ্ৰলৈ বুলি ওলালোঁ আৰু এতিয়া আহি পেলাই পূৰা জেগাতে চলা ৰাস্তাটোত পূৰা খোজকাঢ়ি লৈ পেলাই ঘামি গ'লোঁ আৰু এতিয়া অলপ টাইম বোলো চাইকেলখনকো চলাওঁ। এইখন কিন্তু আগলৈ নাযায় কিয় নাজানো আৰু দেই। আৰু শেষত আজি বোলো আপোনালোক সকলোকে মোৰ বৰ্তমান ৱেইটটো দেখাই দিছোঁ আৰু অতি সোনকালে সংকল্প লৈছোঁ যে ৱেইট কমাই দিম বুলি মই। আৰু ঘৰত আহি অকণমান হেল্ডি খাম বুলি ভাবি পেলাই আজি অকণমান বুট মগু লৈ ল'লোঁ। মানে আজিৰ পৰা ফাষ্ট ফুড খোৱা বন্ধ। চ' এতিয়া দোকানলৈ ওলাই আহিলোঁ ধুনীয়াকৈ টিফিন চিফিন পেক কৰি পেলাই। এই যে নাকটো সুটসুটাই আছে মানে আজিৰ পৰা তামাম চৰ্দি হৈ আছে বুজিছে। চ' সেইকাৰণে মাতটো অকণমান বেয়া হৈ আছে। আৰু ইয়াৰ দোকান আহি পোৱাৰ পিছত ভণ্টিহঁত আহিলে SSC এপ্লাই কৰিবৰ কাৰণে। চ' সিহঁতৰ এপ্লাইটো কৰি মেলি লৈ ঘৰৰ পৰা লৈ অহা আকৌ টিফিনটো উলিয়াই ল'লোঁ। মানে এয়া অলপ ভোক চোক লাগিলে প্ৰথমতে মই এইকেইটাকে এতিয়া খাম বুলি উলিয়াই লৈছোঁ আৰু ধুনীয়াকৈ এমুঠি এমুঠি লৈ খাই ল'লোঁ। খাই বৈ লৈ পেলাই অলপ কাম চাম কৰি আজি ঘৰলৈ সোনকালে গুচি আহিলোঁ। আৰু ঘৰত বেছি টাইম সোমাই থাকিব নোৱাৰি ওলাই আহিলোঁ পিকু দোকানলৈ। তাৰো এয়া পানীখাইটিতে কম্পিউটাৰ দোকান আছে। সি আকৌ কেমেৰাত ওলাবলৈ লাজ কৰিছে আজি। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই, কাইলৈ লগ পাম।